বিহু আহি পেলাই ভেলাঘৰটো বনোৱা হ'লে খানা এটাকে খাই দিওঁ দে। পিছে খানাটো খাব পাৰি, পইচা এতিয়া কিমান কৰি তুলবি? 200 টকাকে তুললে হ'ব দে। খানাটো খোৱা ফাইনেল আৰু। খানা যে খাবি নৱস্তিক ফোন কৰ কমিল। ৰ মই ফোন কৰি আছো। কে কৰ তই ফোন কৰ। হেল্ল' নব, খানা খাবি না তই? 200 টকাকে তুলছো। দে হ'ব দে নবই দে খাব বোলে দে। নবই কৈছে কি যোনে যোনে খানা খাই পইচা তুলবা দিছে, যাও আয়ুষকো কওঁ। বল বল। পইচা চইচাটো দিয়া হ'লে মনোজে পইচাটো দিবা বাকী আছে। বল মনোজে ঘৰত লাগি যাওঁ। বল। খানা যে খাবি কি খাবি? মাংস নাখাওঁ, মাছ খাম, লগতে আৰু কোৱাটাৰটো খাম। খাবি না? খাম দে। মনোজ বোলো ঘৰত মানুহ আছে নে? মনুছে আমি খানা খাবৰ কাৰণে পইচা নিবাইছো। আহে ওলে। খানাৰ বস্তু যোগাৰ হ'লনে? পইচা তুলিহে আছো ৰ। মই অলপ বস্তুখিনি লওঁ, তই অলপ দেৰি কৰি যাবি দে। যাম যা। পইচাটো দিলোহে, এহেঁতক পইচাটো দিবা ভয়ে লাগে। যোৱাবাৰো ঠগিছিল, এইবাৰ বা কি হয়। পইচাটো তোলা হ'লে বল বজাৰ কৰি আহো। বল। হেল্ল' দীপজ্যোতি, খানা কিমান দূৰ আগবাঢ়িছে? তহঁতে বজাৰ কৰিব গৈছে নেকি? দে মই ভেলাঘৰলৈকে যাই আছো। দে বহুত ভাইৰেল হৈছে যে এহেঁতক পইচাও দিলো ইটানলৈকে আহাই নাই। খানা চানা এহেঁতে বা কি কৰিছে? সোনকালে আহিব লাগে। ভাই বহুত ঠাণ্ডা পড়ছে না? বহুত ঠান্ডা পড়ছে। ভাত আৰু চব্জি বনাওঁ। Bakri nas pahujung bihu ahili, oh bihu ahili.